Hi guys, welcome back to my new blog. কেনেকা আছে আপোনালোক কমেন্টত জনাব। এছাক মই কি কৰি আছো, মই ইয়াত কাপোৰ আৰু কসমেটিক বস্তু পেকিং কৰি আছো। আজি আছে এটা গুড নিউজ আৰু সেই গুড নিউজটো হ'ল আজি মোৰ বাৰ বিয়া ডেট ফিক্সড হ'ব আৰু আজি আমি দৰাঘৰত সকলো মিলি যাম আৰু তাতে গৈ বিয়া ডেট ফিক্সড কৰিব আৰু সকলোৱে দৰাক আশীৰ্বাদ কৰি আহিব। সো চাই থাকক ভিডিঅ'টো। মই ইয়াত ৰেডি হৈ আছো। আমি আহিলোঁ দৰা ঘৰত। এতিয়া আশীৰ্বাদ চেৰেমনি হ'ব। দেউতাই ফাৰ্ষ্টত আশীৰ্বাদ কৰিব, পিছত সকলোৱে কৰিব আৰু গাইজ আপোনালোকে আশীৰ্বাদ কৰিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নেক্সট